তো গাইস মানে বৈঠা মাৰিম কিন্তু আজিলৈকে মই বৈঠা মাৰিয়ে পোৱা নাই এইফালে যাই আহো না এতিয়া মাৰবা লাগো দাদাসকলৰ লগত কথা পাতিলো মানে তেওঁলোকে কৈছে যে ইফালে যদি আমি যাওঁ আৰু মানে আমি ৰিটাৰ্ণ ঘূৰি আহিব লাগিব আমি যিমান যাওঁ মানে ইফালে যোৱা বাট নাই সো আমি যিমানখিনি আহিছোঁ সিমানখিনি আকৌ ঘূৰিয়ে যাব লাগিব তাকে কৈছে চব ইয়াতে তই দেখা পাইছে না এয়া পলো কিয় কাৰণে পলো মাছৰ কাৰণে ইয়াতে মানে বেলেগ একো নাপা মাছ ধৰাৰ কাৰণে চব বস্তুবিলাক পাব ইয়াতে চব জাল তাল আছে মাছৰ কাৰণে বস্তুবিলাক ইয়াতে পাবই তাৰমানে আৰু এতিয়া দাদাৰ লগত উঠি যাম এই নাওখনত এটা বহুত এইবিলাক বৰষুণ দিলে মানে চব পানী হৈ থাকে ন দহ জাগা ন এইটো Hi guys, so আজি যাই আছো ফুৰিবৰ কাৰণে সো ভিডিওটো চাই থাকক শেষলৈকে তো গাইস সো যিকি নহওক সো আজি মানে অলপ ফুৰি আহিম যায় তাতে যাই গলে আপোনালোকক দেখুৱাম ধুনীয়াকৈ আৰু আজি বহুত দিন হ'ল যেহেতু ফুৰিব যোৱা নাই সেইবাবে আজি যাম ফুৰিবৰ কাৰণে সো দেখা পাব সো এতিয়া কাপা ধুই ৰেডি আৰু এজন আছে তাতে খানা খা ই মানে ওটকে কৰা এইটো খানা খা লিয়া চল চল কি কাম আছে নাজানো তো ভিডিওত যেহেতু ই क्या काम करी है चलो क्या काम है एसी लगाया ना हाँ थोड़ा हाइट चाहिए थोड़ा एक हाइट चाहिए हाइट ले लो बस ये वाला ले लो ना साया हो लोग गाइस किबा ता करी আছে মানে কি কৰি আছে না জানো চুলিকাল ভিজা দিলো हाउ क्या है यार কি কেলে জুড়িছে हाँ क्या है ओ गाइस किबा लगाय আছে ইয়াতে এইটো এসিটি লগাইছে গলো ইয়া কি কৰে না জানো এবিলাকৰ প্ৰতি মোৰ মানে হেৰি নাই নাজানো অভিজ্ঞতা নাই মহা অৱস্থা আছে কি কৰি দিছি এবিলাকৰ অভিজ্ঞতা মোৰ নাই তো মানে এইটো উঠাই দিলো ইয়াতে ফিটিং কৰি দিবই আৰু এইটো ৰুম এতিয়া অলপ আজি কালিৰ পৰা আৰু পুৰা ঠাণ্ডা হৈ যাব আৰু ইফালে এক্সাৰচাইজ কেনেকৈ ঘুমি আছে গৰমত মানে থাকিব পৰা নাই আৰু য'ত সেইবাবে এইটো মানে এচি লগাব এইটো ৰুমত আহি যাব পাৰিম আৰু কেতিয়াবা শুবৰ কাৰণে তো এতিয়া যাওঁ আপোনালোকক লৈ যাম তো আমাক আচলতে নিজে নাজানো আমি যাম ক'ত কিন্তু আমি এনেকুৱা এটা জেগাত যাম য'ত নেকি ভিউ পইণ্ট বিচাৰি যাম মানে So, বাইদেউ কিবা চাই আছে মোক গাইছ এইখন গাড়ী আৰু গাড়ীখনো মানে বহুত দিন হ'লেই মই গাড়ীখন চলোৱাই নাই আজি 5-6 দিনমান হ'ল গাড়ীখন নচলোৱা এই বৰষুণৰ বতৰ লৈ আহে সেনেকৈ আছে গাড়ীখন চাওক এইখন লৈ যাওঁ আৰু ইয়াত আছে হেলমেটটো এইটো লৈ যাব লাগিব এই দাগ লাগি আছে So ইয়াক মুছি লৰা আগতে তো গাইস আমি এতিয়া যাই আছো সাপৰিত যাম সাপৰি মানে এটা ধুনীয়া জায়গা আৰু ভিউ পইণ্ট তো ভিউ পইণ্টত যাই আছো এতিয়া আমি ৰিজৰ্ট কিবা কবি কুছ बोलेगा चलो जाके बताएंगे तो गाइस চাই থাকক নিকলৈকে ভিডিওটো বহুত ভাল ভিডিও হ'ব গাইস চাই থাকক বেছি দূৰ নাই বাৰু 5 কিলোমিটাৰ আছে আৰু আমি আহিলে 1 কিলোমিটাৰ আৰু 4 কিলোমিটাৰ মান আছে 4 কিলোমিটাৰ ভিতৰত পাই যাম আমি তো আৰু ৰাস্তাও বেছি ভাল নহয় এনেকুৱাকৈ যাব লাগিব 24-25-26 এনেকুৱাকৈ যাই থাকিব লাগিব তো যাই থাকক গাইছ তো গাইছ মানে এইখিনিত মানে সোমাই আহি একদম বহুত ধুনীয়া লাগিছে কেঁচা লগা হয় তো গাইছ জেগা বহুত ধুনীয়া তো আগত আৰু আছে চব এইফালে একদম বহুত ভাল লাগিব আৰু অলপ পিছত আৰু ভাল লাগিব সো এতিয়া আৰু যাই আছো ফাৰ্ষ্ট টাইম আহিছো গাইছ সো কিবা এটা ভাল লাগি আছে মানে জায়গাটো এনেকুৱা ধুনীয়া একদম মানে একদম চাৰিওফালে গছ গছনি তাৰে আৰু মাজে মাজে আমি আহি আছো সেই চাৱা খাই এই লোকেশ্যন চাওক গাইছ আৰু অলপ বাকী আছে অলপ বাকী আছে গাইছ চাওক আৰু এনেকৈ যাই আছো মানে কি আৰু নদীৰ কিনাৰত যাই আছো মানে যেহেতু ব্ৰহ্মপুত্ৰৰ পাৰত যাই আছো এতিয়া
আজি মানে কোথায় ঘূৰিম আৰু আজি এনে ফ্ৰী আছোঁ ফ্ৰীটো ঘূৰিম আৰু নে কি গাড়ীত তেল ভৰাই লৈছোঁ আৰু এতিয়া পুৰা ঘূৰি থাকিম মানে যেতিয়া লোকেশ্যনত চাইছিলোঁ ন তেতিয়া মানে ভাবা নাছিলোঁ যে ইমান ধুনীয়া জেগা হ'ব বুলি কিন্তু ভাবিছিলোঁ আৰু এই ফাল্টু জেগা বুলি কিন্তু অহা ৰাস্তাবিলাক বা কিবা কিবি গাঁৱৰ পৰিৱেশবিলাক আমাৰ ৰাস্তাটো অলপ বেয়া হৈছে বাৰু কোনো কথা নাই চলি যাব বেয়া ৰাস্তাটো আমাৰ আৰু এমটি চলি যায় আৰু কাৰ এমটি গাড়ী পচন্দ নহয় ন আৰু কমেণ্ট এটা কৰি দিব লাইক এটা কৰি দিব এমটি গাড়ী কাৰ পচন্দ হয় চ' লাইক এটা কৰি দিব চ' যাই আছোঁ এতিয়া যাই আছোঁ বৰ্তমান বেছি বাট নাই আৰু 1 কিলোমিটাৰমান আছে 1 কিলোমিটাৰমান গ'লে পাই যাম আৰু চাপৰি পাই যাম অলপ আছে চ' ৱেইট কৰক মানে ৰৈ থাকক গাইজ অলপ সময় ৰৈ থাকক ৰাস্তাটোহে বেয়া কিন্তু জেগাখিনি বহুত ধুনীয়া হয় আৰু গাইজ নেক্সট ভিডিঅ'ত আমি এটা ধুনীয়া মন্দিৰত যাই আছোঁ নেক্সট ভিডিঅ'ত আপোনালোকে দেখা পাব বহুত ধুনীয়া মন্দিৰ হয় অহাকালি যাই আছোঁ নেক্সট ভিডিঅ'টো চাব গাইজ অহাকালি যাই আছোঁ এয়া অলপ দেখা পাইছোঁ গাইজ চাওক গাইজ ফাইনেলি আহি পালোঁ আৰু এতিয়া অলপমান আগলৈকে যাম চাওক কি ধুনীয়া ভিউ এটা চাওক বহুত ধুনীয়া ভিউ হয় দেখা হে कैसा लगा बोलो बढ़िया लग रहा है बढ़िया लगा मैं बोला था ना मेरे साथ चलो ये तो नाव আছে सब गाइस এইখন উঠিব পাৰিলে উঠিলে হয় এইফালে ইয়াতে আছে নাও মানে এটা মাছ ধৰে আৰু চাও গাইস মাছ ধৰিবৰ কাৰণে নাও ব্যৱহাৰ কৰে আৰু এই আগত লাগি যাই আছো গাইস চাই থাকিব ভিডিঅটো শেষলৈকে সো মানে কি হয় ৰাস্তাটো বহুত যেটো নদী গৰাৰ ৰাস্তা হয় ন এটো মানে ধুলা বহুত আছে সেইবাবে আৰু মই ভিডিঅ' কৰিব নোৱাৰোঁ ইয়াকে দিছোঁ ভিডিঅ' কৰিবৰ কাৰণে চ' যিহেতু এখনতে ভিডিঅ' কৰাটো অলপ সম্ভৱ নহয় আৰু কাৰণ বালিত গাড়ী চলোৱাটো ইমান সম্ভৱ নহয় চ' মানে পিছলৈ যায় আৰু ৰ'দটো পূৰা লাগি আছে গাত তো গাইজ চাই থাকক ভিডিঅ'টো শেষলৈকে ত' আৰু আগত দিকে আৰু ভাল আছে চ' চাই থাকিব গাইজ মানে আমি আহি কিবা পাই গ'লোঁ আৰু কি পালোঁ চাওক গাইজ আগত দিকে একো নাই মানে একদম মানে চিম্পুল জেগা সব গাইজ আগতিকে একো নাই আৰু মানে কি আৰু এইখিনি জেগাত একচুৱেলি এখন দিয়া ভয় লাগে আকৌ এইবিলাক জেগা মৰা মানুহ থকা যায় নেকি শ্মশান তশানৰ মাজেদি আহি আছোঁ গাইজ জেগা কিন্তু বহুত ধুনীয়া হয় কিন্তু মানে কি আৰু নদী গৰা জেগাটো আপোনালোকে গমেই পায় কেনেকুৱা হয় চ' যা জংঘল দংঘল চাওক গাইজ যাৱা ৰাস্তাই নাই মানে ক'ৰবাত এখন দুখন গাড়ী যায় তাৰ বাহিৰে বেলেগ একো নাযায় তথাপিও আমি যাই আছোঁ বাৰু যিয়ে নহওক যি পাওঁ তাকে হেৰি হ'ব দেখা যাব আৰু পিছত কি হয় যামেই আমি ইফালেদি যাই আছোঁ ক'ত কি পাওঁ মানুহ চানুহ কোনো নাই কিন্তু মানুহ আছে ক'ত দুই ঘৰ কিন্তু ইয়াতে জংঘলৰ মাজতে ঘূমি থাকে নে কি পায় হাত কিন্তু জেগাটো বহুত ধুনীয়া জেগা হয় চাওক না চাওক গাইছ কি ধুনীয়া জেগা মানুহ গিৰি পায় এক ঘৰ দুই ঘৰ মানে কি এই তাত চাওক এক ঘৰ ইফালে এক ঘৰ এনেকুৱাকৈ আছে বহুত দূৰত থাকে মানুহবোৰ আৰু এই নদীটোত জানো কিমান মাছ আছে আমি এতিয়া ক'ত যাই আছোঁ আমি নিজেই নাজানো আমি এতিয়া যাই আছোঁ ক'ত আমি নিজেই নাজানো মাত্ৰ যাই আছোঁ গাড়ীখনে জললৈকে লৈ জললৈকে যাই থাকিম কিনাৰে কিনাৰে এতিয়া ভিউ কিন্তু বহুত ধুনীয়া দেই ভিউ বহুত ধুনীয়া ভিউ চ' ফটো চটো তোলাই আছে চ' ইনষ্টাগ্ৰামত ফটো আপলোড কৰিম দেখা পাব চ' বহুত ধুনীয়া ভিউ কিন্তু মানে আৰু নদী গৰাৰ চাইডে চাইডে সৰু সুৰা ৰাস্তা খাল দল সৰু সুৰা ৰাস্তা চাওক এনেকুৱা ৰাস্তাত অকলে ৰাতি থকাটো সম্ভৱ নহয় ভাই ঘৰ চাওক মানুহ এক ঘৰ থাকে ইয়াত এই তাতে এক ঘৰ এনেকুৱাকৈ থকাটো সম্ভৱ নহয় মইতো নোৱাৰিমে চাগে আৰু ইহঁতে জানো টাউনত দেখি যাই পোৱা নাই জিলেণ্ড দেখিছোঁ চাওক এই ইয়াৰফালে দি এইটো হেৰি মাজুলী পালোঁ আহি চাওক এইফালে চাৰিওফালে এইটো বিজুলী হেৰি দ্বীপ হয় মাজুলী চ' মাজুলী
আৰু এতিয়া যাই আছোঁ তো আগত ককা ভালে আছে আগত দি কিবা পাম নে হা আগত দি পাম না এনেকুৱাই না এনেই যাই থাকিব পাৰিমতো সেইফালে কিবা ওলাই যাব পাৰি নেকি মানে আকৌ ঘূৰি আহিব লাগিব যাওঁ বাৰু যিমান পাৰোঁ সিমানলৈকে যাম এনেই আহিছোঁ ফুৰিবৰ কাৰণে ঘূৰিব আহিছোঁ যাওঁতো ভাল লাগে নহয় আহি পেলাই আহি পোৱা নাই ইয়াত সেইবাবে আহিলোঁ এবাৰ চাই যাম বুলি আহিলোঁ আৰু দুজন মঙলৰ পৰা আহিছোঁ তো গাইজ চাই থাকক আৰু যাম আগলৈকে এইখিনি জাগাটো নাই আকৌ ঘূৰি আহিব লাগিব মানে এনে ভাল ভিউ আছে নেকি তাতে জাগা চাব লগা এনেকুৱাই আৰু নেকি এনেকুৱাই পাই নে তো যাই থাকোঁ হ'লেও এবাৰ চাই আহোঁ যায় তো গাইজ চাই থাকক শেষলৈকে আপোনালোককো লৈ যাম তো দাদাসকলৰ লগত কথা পাতিলোঁ মানে তেওঁলোকে কৈছে যে ইফালে যদি আমি যাওঁ আৰু মানে আমি ৰিটাৰ্ণ ঘূৰি আহিব লাগিব আমি যিমান যাওঁ মানে সেইফালে এনেকৈ যোৱা বাট নাই চ' আপুনি যিমানখিনি আহিছোঁ সিমানখিনি আকৌ ঘূৰিয়ে যাব লাগিব তাকে কৈছে আৰু বেলেগ কোনো ভিউ নাই আগৰ দিকে আমি এতিয়া যেনেকুৱাকৈ আমি এনেকুৱাকৈ দেখা পাইছোঁ নদী কিনাৰে কিনে এয়ে হ'ব মানে এনেকুৱাই দেখা পাম বুলি কৈছে তো আৰু সিহঁতৰ দাদাহঁতৰ লগত কথা পাতি বহুত ভাল লাগিলে চ' আৰু ক'লে সেইটো মই বহুত কিবা কিবি সুধিলোঁ বাৰু ত' আপোনালোক কেমেৰা কৰি নেদেখালোঁ তেওঁ কৈছে মানা কৰিছে যিহেতু সেইকাৰণে কেমেৰা উঠোৱা নাই চ' গাইজ যিয়ে নহওক চ' আৰু যাওঁ কিমান পাৰোঁ যাই আহোঁ তাৰ পৰা ঘূৰি আহোঁ আৰু ই মানে পূৰা ভাল পাইছে আৰু এইবিলাক নাপোৱে না তাতে বাহিৰত এইবিলাক ভিউ ই নাপোৱে না ই টাউনত থকা মানুহটো মানে অসমৰ বাহিৰত থাকে বাৰু ই एसाम का जगह कैसा लगा अच्छा है ना कुछ बोलेगा बोलो ना जगह अच्छा है मौसम भी यहाँ उतना गर्मी नहीं लग रहा है ठंडा है जहाँ टाउन में रहता है टाउन में कितना गर्मी है इधर गर्मी नहीं है अच्छा है और जगह लेके जाऊंगा घूमने के लिए जगह बहुत अच्छा है आगे जो दिखा वो बहुत बढ़िया जगह এই প্ৰথমতে আমি যিখিনি জেগা পাইছিলোঁ ন সেইখিনি জেগাত বহুত ধুনীয়া বেষ্ট জেগা হয় মানে কি আৰু ৰ'দটোৰ কাৰণে মানে ইমান ঠিক লগা নাই এতিয়া ৰ'দটো কমিব আমি যাবলৈকে আৰু তাতে ভাল লাগিব যায় নে কি নাই अच्छा जगह ना फर्स्ट टाइम हमें देखा है ना फर्स्ट आके जी व्यू मिला है ना ये वाला मिला बहुत अच्छा है ना तो गाइस बहुत भाल है ना दुकान मिला है क्या दुकान नहीं मिला दुकान तो नहीं मिला तो सामान कहाँ से लेके आएगा पता नहीं कहीं से तो लेता होगा माने आमी जोर পৰা আমি উঠিছো ইয়াৰ পৰা ঠিক 4-5 কিলোমিটাৰ মান দূৰৰ পৰা আমি আহি আছো কিন্তু দোকান এখনো পোৱা নাই এতিয়ালৈকে আৰু মই ভাবো আকৌ এন্তে কেনেকৈ মানে বস্তুবিলাক ক'ৰ পৰা কিনি লৈ আহে দোকান চোকান নাই কৈছে হেৰি দাদাজনে মই বহুত কথা পাতিলোঁ বাৰু দাদাজনে কৈছে ইয়াতে দোকান চোকান একো নাই তো সুধিব নহয় ইমান ভাল নালাগে ন ইমান সুধিবৰ কাৰণে বস্তুবিলাক ক'ৰ পৰা লৈ আহে মই ধৰিবই নোৱাৰোঁ আৰু আগত দেখি দেখোঁ ৰাস্তাই নাই যাবৰ কাৰণে আচলতে এই জায়গাটোত থাকিলে মানে মনটো পুৰা ফ্ৰেছ হৈ যায় একদম বহুত ধুনীয়া শান্তিৰ পৰিৱেশ এই জায়গাখিনি এইখিনি নহয় মানে এই ইয়াত সোমাই ল'লে বহুত শান্তি হৈ যায় মানে মন চন চব মানে একদম শান্তিৰ লগত পৰিৱৰ্তন হৈ যায় চ' ভয় লাগে না এইপিনে গাড়ী চাড়ী এইবিলাক কোনোবাই যদি পুটুককৈ নোহোৱা কৰি দিয়ে ইয়াতে সেইকাৰণে গাড়ীখন চাই আছোঁ মই আহাৰ পৰাই তাতে গাড়ীখন থৈ দিছোঁ গাড়ীখন চাই আছোঁ বাৰু কাৰণ ইয়াত মানুহ এটা দুটা আহি থাকে বাৰু ইমানো নহা নহয় চ' নহয় এই ডাঙৰ ব্ৰহ্মপুত্ৰটো কোনখিনি আছে এই সিফালতো যাব লাগিছিল নে সিফালে দিকে জেগা নাই এনেকৈ নলটো ঘূৰি আহি তাৰ এটা বেছি যায় আৰু এতিয়া এনেকৈ চাব গ'লে ডাঙৰ ব্ৰহ্মপুত্ৰ এই যি বাহাৰটো দেখা পাইছে এইটো সেইটোৱে সেই মুকল দেখাই ব্ৰহ্মপুত্ৰ এই সেইটোলৈকে এটা ৰাস্তা আছে নহয় কৰা কিনাৰি পাইছে কৰা কিনাৰি প্ৰথম আৰম্ভণি ইফালে দিকে আৰু একো নাই না এতিয়া এইফালে সেইটো নলটো সেইটো এইটো এটা নদী এইটো হয়তো এনেকৈ টাৰ্ণিং লৈ সিফালে ৰঙামাটি দি গৈছে এটা ৰঙামাটি মানে সেইটো কুৰুৱা ভৰা চুকুৱা এনেকৈ গুচি গুচি গৰু খুটি হৈ মানে এইটো দি জোন লাগছে আৰু এনেকৈ এনেকৈ আহি আকৌ এইটো এই ব্ৰহ্মপুত্ৰ পচি যায় চব গাইছ এইফালে এনেকুৱাকৈ জোন লাগি গৈছে মানে আৰু এইফালে দলং চলং একো নাই আৰু যাব নেকি নোৱাৰোঁ আৰু এইখিনি আৰু সীমা লাষ্ট মানে এনেই আহি আছিলোঁ লাহে লাহে ইয়াত এইফালে পিছত দিকে দাদা যিজন লগ পালোঁ তাৰপিছত সুধিলোঁ ন কৈছে আৰু মানে এনেই যাই আহিব পাৰিবি কিন্তু ৰাস্তা নাই বুলি কৈছে মানে আকৌ ৰিটাৰ্ণ আমি মানে মঙলৈ যাব লাগিলে আকৌ ৰিটাৰ্ণ ঘূৰি যাব লাগিব
এতিয়া ক'বা গ'লে এতিয়া আপোনালোকে লাজ ঘৰা ইয়াতে কি হেৰি নেকি ঘৰ নে কিবা হেৰি পুহিছে ইয়াতে ঘৰে নেকি ৰঙামাটি আগৰ সেইখিনি হ'ল থকা বাৰী তাৰ আগতে আকৌ আগৰ কেইঘৰমান আছে এই নগাঁও এনেকৈ মানে বাৰবনীয়া মানুহ এটা গোট খাই আছো আৰু ধৰ এইফালে সেই ভালখোৱা পাৰা বুলি কয় থাকাৰ বাৰী নামছেনে থাকাৰ বাৰী নামছে তাত যেনিবা মানুহ যে আছে এইটোতো দ্বীপ হৈ আছে ন এই অহা যোৱাটো কি নৈৰ এই চিষ্টেমত যায় ন সিহঁতে আমাৰ ৰঙামাটি ক্ষেত্ৰতে আছে দলং দুখন আছে তাতে তাতে এতিয়া পাৰ হ'ব পাৰিলে সেইদিকে এনেকৈ য'ত গ'লেও যাই থাকিব পাৰিবি ৰঙামাটি ঘাট ঠিক আছে ইয়াতে আমাৰ মুখৰ দলংখন দিছিলে এইবাৰ পানী হ'লতোন পানী এইগিলা দ চব গোটাই পানী হৈ গৈছে এইবিলাক এইফালে দ হৈছে এইবিলাক বৰষুণ দিলে মানে চব পানী হৈ থাকে ন পানী হৈ যায় দ জেগা ন এইটো কাতি মাহ ধৰ নপৰালে গৰু ছাগলী আৰু ধৰ ভেজাল নাই মানে কি আৰু গৰু ছাগলীৰ কাৰণে এটা অসুবিধা একো নাই মানে বেলেগ অসুবিধা নাই গৰু ছাগলী পুহিবৰ কাৰণে বহুত ধুনীয়া আৰু যিকোনো বস্তু পুহিলেও মানুহজন থাকিলে হ'ল আৰু কাতি মাহে শাস্তি পাব ইয়াৰ কমি যায় বাৰিষা কালত বাকী চব খেতি লগোৱা যায়তো বাৰিষা দিনত খেতি লগাই এটা কাম নাই তাৰমানে কাৰণ গৰু বহুত গৰু খেতিটো ৰাখবা নোৱাৰি সেইটো এনেকুৱা এটা ঘৰতে কোন মঙলে নেকি মঙলে নহয় মোৰ ঘৰ টংলা যে এনেই আহিছোঁ আৰু ক'তো যোৱা নাই তাৰমানে সেইবাবে ফুৰিব আহিলোঁ এটা ভিডিঅ' এটা বনাম বুলি আহিলোঁ তাৰমানে এনেকৈ ভিডিঅ' এটা বনাই আহি আছোঁ চ' ইয়াৰ দাদাৰ এই গাহৰি ফালে আছে মানে দাদা আৰু কি আৰু ইয়াতে মানে অসুবিধা নাই না বস্তুবিলাক পুহিবৰ কাৰণে সেইকাৰণে মানে ইয়াত আৰু ভাল আৰু সুবিধা হয় সেইটো কাৰণে মানে আৰু জীৱ জন্তু পোহাৰ কাৰণে দেই বেলেগ ক্ষেত্ৰত নহয় আকৌ মাছ এনেই মাছ চাছ ইয়াতে ধৰে না আছে মাছ পুঠিমাৰি বৰবাগান বজাৰ এই আপোনাৰ এনেকৈ মানে লটকা লাগিলে আহি থাকে আগৰ পানীটো যাইছিল লগত ডাঙৰ ডাঙৰ বৰালি মাছ এতিয়া ধৰি লৈ গৈছে এই কালি একযোৰা গৈছে বৰবাগানৰ আছে এতিয়া এনেই ডাঙৰ ডাঙৰ মাছবোৰ পোৱা নাই আছে পাওঁ ইয়াতে হেৰি নাই ন মানে কি হেৰিটো নাই নে ইয়াৰ চুইচ গেট নাইতো নাই সেইকাৰণে আৰু চব বস্তু পায় সোমাব পাৰে যাব পাৰে কোনো ভেজাল নাই ইয়াতে তাৰমানে কোনো ভেজাল নাই আৰু আমাৰ এইগিলা যেতিয়া পানী উঠি যাব তেতিয়া আৰু এটা কাৰেংগেল পাত থৈ দিয়া হ'ল বুজিছা না এইখিনি এনে জাগাখিনি কি বুলি কয় চাপৰি বুলি কয় নেকি চাপৰি এনে বোকাপু চাপৰি তো ঠিকে আছে আৰু দাদা আপোনাৰ লগ পাই ভাল লাগিল আশা নপৰে মানে ইয়াৰ ঘৰ অসমত নহয় ইয়াৰ বাহিৰত তাৰমানে ইহঁতৰ ফালে যদি যাওঁ মোক ফুৰাব লৈ যায় সেইকাৰণে ভাবিলোঁ ইয়াকো আজি একবাৰ ফুৰাই লৈ আহোঁ আমাৰ জাগাখিনি চাওঁ কিন্তু অসমৰ জাগাখিনি কেনেকুৱা মানে চব জাগা দেখাইছোঁ পানী থকাও জাগা দেখাইছোঁ পানী নাখাও জাগা দেখাইছোঁ আজি ভাবিলোঁ এবাৰ চাপৰিৰ দিকে যাওঁ আৰু ময়ো আহি পোৱা নাই যিহেতু ইয়াতে সেইকাৰণে আৰু ময়ো আহিলোঁ আৰু আপোনালোককো লৈ আহিলোঁ অঁ হয় অঁ ভাল লাগিল আপোনাক নাই পানী আছে নেকি খাব লগা অঁ পানী দিয়কচোন মানে গাছ আৰু ইয়াতে বহুত বাৰ আহিছোঁ ন পানী চানী একো নাই দোকান চোকান দেখোন আহে এটা কথা সুধোঁ আপোনালোকক মানে যিহেতু ইয়াতে দোকান নাই ন আপোনালোকতো ইয়াতে থাকে দোকানটো মই বহুত দূৰত লগ পাইছোঁ দেখা পাইছোঁ আৰু আপোনালোকে বজাৰ চজাৰ আহোঁতে কৰি আহে নেকি তাৰ পৰা আহোঁতে লৈ আহে আৰু এইখন গাঁও নদীটো পাৰ হ'লে তাৰমানে আমি হেৰি পালৈ যায় ধৰ আপোনালোকৰ ঘৰটো পালে আৰু পালৈ যায় অকল নদীটোৱে গম পাইছোঁ মানে ইয়াত মানুহ বিচাৰিব লাগিলে বহুত মানে হেৰি হ'ব আৰু এতিয়া আপোনালোকে যদি ইয়াত লুকাই থাকে বিচাৰাত অলপ মুস্কিল হ'বতো দিগদাৰ হ'ব বহুত দিগদাৰ হ'ব ৰাস্তাও চিনি নাপায় আৰু মানে খেতি হয় আৰু ইফালে মানে কি জানে পানী মানে বোকাটো বহুত হয় তো গাইজ পানী গিলাচ খাই লওঁ বহুত টাইম হ'ল ন পানী খোৱা নাই এই ৰ'দত খচু অলপমান মইলো গাখীৰ জোখা পোৱা এক পোৱা আছে নে এইটো আধা কিলো এইটো 1 কিলো এইটো আধা কিলো এইটো 1 কিলো গাই চাই আছে ন আছে গাখীৰ ওলাই আছে গাখীৰ আছে তো গাইজ ভিডিঅ'ত সোমাই আহিলোঁ দাদা ইয়াতে থাকে বাৰু
আৰু যেহেতু অকলে থাকে ন দাদা অকলে থাকে সেইকাৰণে আৰু ইমান হেৰি নহয় বাৰু এইবোৰ সেইবোৰ ইগনোৰ কৰক মাত্ৰ এটা বস্তু আপোনাৰ লগত দেখুৱাম চাওক ঘৰৰ ভিতৰত সোমাই আহাত কি দেখা পাইছে চাওক ইয়াতে কিবা দেখা পাইছে না এয়া পলো কিয় কাৰণে পলো মাছৰ কাৰণে ইয়াতে মানে বেলেগ একো নাপা মাছ ধৰাবৰ কাৰণে চব বস্তুবিলাক পাব ইয়াতে চাওক জাল তাল আছে মাছৰ কাৰণে বস্তুবিলাক ইয়াতে পাবই তাৰমানে ইয়াত মাছ কাৰণে বিখ্যাত আৰু নে মাছৰ বাবে চব এইবোলো চাওক তিৰপাল আছে চব এনেকৈ বান্দৰ চান্দৰ আহে নেকি নাই নাই বান্দৰ চান্দৰ মানে নাই তো গাইজ চাই থাকক এতিয়া দাদাৰ লগত যাম নাও উঠিবৰ কাৰণে নৌকা বুলি কয় ন নৌকাত উঠিবৰ কাৰণে যাম তো দাদাই লৈ যাব ৰৈ আছোঁ আৰু এতিয়া দাদাৰ লগত উঠি যাম এই নাওখনত এটা বহুত আছে দেখোন অঁ উঠাই এইটো আজ উঠেগে না ই মানে আজিলৈকে উঠি পোৱা নাই আজি উঠিব চ' যাওঁ মানে লৰি থাকে ন সেইকাৰণে ভয় লাগে গাইজ উঠি আছো তোৰ আজা আমি বৈঠা মাৰিম খুচিয়া তো গাইজ মানে বৈঠা মাৰিম কিন্তু আজিলৈকে মই বৈঠা মাৰিয়ে পোৱা নাই এইফালে যাই আহোঁ নে এতিয়াহে মাৰিব লাগিব কিবা এটা মানে ভাল লাগি আছে আকৌ চৈতিয়া নৌকাটো উঠাই দি সেই চৈতিয়া নৌকাটো মানে এইটো আকৌ নৌকা এইটো চিকাই নৌকা এইটো সেইটো কি কৰিব লাগিব এইটো লগাই দিলে সেইটো ভৈটাটো উঠি যাব ফটোটো অঁ এইটো লগাব লাগিব নে এইটো দেখাব দিয়া মোক দিয়া ভৈটাটো মোক দিয়া হয় দেই অঁ এইটো মই নাজানো মানে ভালকৈ মাৰিবৰ কাৰণে এইবিলাক অভ্যাস নাই ন গাইজ মোবাইলটো দিয়া গাইজ ফাৰ্ষ্ট টাইম উঠিছোঁ এনেকুৱাকৈ মানে একবাৰ উঠিছিলোঁ সৰুতে কিন্তু এতিয়া বহুত দিন হ'ল আৰু মানে কি বস্তুটো মানে অলপ ভয় লাগি থাকে এনেকৈ লৰি থাকেতো মজাটো আৰু এইটোত কি কৰে বৰষুণৰ বতৰত কিবা কৰে নেকি মানুহ থাকে চিগা টিকা ধৰ ৰাতি বৰষুণৰ হেৰি প্ৰৱাহ আহি যায়তো বুজিছা নাই তেতিয়া তাৰমানে হেৰি নাই সেইটো চৈ দিয়া নৌকাই সেইটো চিকাই নৌকাই এইবিলাক নাও কি আপোনালোকে বনাইছে নে নাই মিস্ত্ৰীয়ে বনাইছে বনাই থৈ যায় ন সেইটো ভাল লাগে আকৌ ইয়াতে এনেকুৱাকৈ নাও হেৰি কৰি পেলাই মনটো মানে ইয়াত থাকিলে পবিত্ৰ হৈ যায় মনটো সঁচাই কৈছোঁ মানে কি ক'ম আৰু কিবা এটা ভাল লাগে আকৌ নাজালি ইয়াতে ঘূৰি থকা যাব আৰু ধান নাই বুলিহে এইটোত পানী বহুত ধাৰ পৰি যাবতো তেতিয়া এই ব্ৰহ্মপুত্ৰ আমাৰ পানীটো তাৰমানে বেছি হৈ আছে পানী ভিতৰত যাব দিয়া নাই তাৰমানে সেইফালে গ'লেতো আৰু হেৰি হৈ যাব পুৰা ধাৰ পৰি যাব পানী তেতিয়া কোনো কোনো পানী ক'তো যোৱা নাই ইয়াতে আছে খালৰ নিচিনা হৈ আছে তো গাইজ কি ধুনীয়া লাগিছে চাওক সঁচাকৈ একদম বহুত ধুনীয়া জেগা হয় আচলতে আমি যেতিয়া আহিছিলোঁ তেতিয়া মানে ভাবিছিলোঁ যে এনেকুৱাকৈ নাও এখন যদি পালোঁ হয় কিন্তু দাদা লগ পাই কিন্তু আমাৰ সৌভাগ্য হৈ গ'ল আশাটো পুৰা পূৰ হৈ গৈছে দাদা আপোনাৰ লগ পাই পেলাই উদ্ভৱ পাৰিলোঁ মানে কি আৰু আমি প্ৰথম আৰম্ভণিতে ভাবিছিলোঁ যে এনেকুৱা এখন যদি নাও পালোঁ হয় ফ্ৰীতে মানে খোলা হেৰি এনেই য'ত আমি লগ পাইছোঁ আগতেও এখন চাই আছোঁ তাতে চব চিকলি দি বান্ধি থৈ দিয়া আছে আৰু ভালো নালাগে ন এনেকুৱাকৈ উঠিবৰ কাৰণে এতিয়া আপোনাৰ লগ পালোঁ আপুনি আপোনাৰ কাৰণে এতিয়া আমি উঠিব গাইজ একবাৰ লাঠিডাল চাওক কি গোটাইটো সোমাই যায় চাওক চা ইমান দ মানে এই ইমান দীঘল লাঠিডাল কিমান দ আছে মোৰ নিচিনা মই হ'লে জানো দুজন তল যাম আৰু মোৰ নিচিনা হ'লে দুজন তল যাব ইয়াত ইমানেই দ দেখাত কিন্তু ইমান দহান নালাগে বাৰু গোটেই সৰু না বেছি দহান নালাগে কিন্তু বহুত দ হয় এতিয়া আমি আকৌ তালৈকে যাম অঁ দুডাল অঁ কিন্তু এনেকৈ চালে কিন্তু ইমান দ হান নালাগে বাৰু মানে কিবা অলপমান এক আঁঠু দুই আঁঠু পানী হান লাগে কিন্তু বহুত দ হয় গাইজ চাব এটা বস্তু এটা দেখুৱাই আছোঁ এই চাওক মানে ইয়াত নিচিনা মাছ এনেই মাছ আছে নাই মাছ পাতা হেৰিটো চাওক গাইজ ইয়াত চাই এনেকৈ মাছ পাতি থৈ দিয়ে আৰু আছে নেকি ক'ৰবাত চাব হা গাইজ আপোনালোকক মই দেখুৱাই আছোঁ মানে মাছ কেনেকৈ ধৰে তই এতিয়া যাওঁ এইবাৰ আমি যাওঁ
ना नहीं इधर नीचे चला गया ना बहुत डो है भाई पानी बहुत डो আছে কিবা কথা যদি ডুব যায় গাইস এবাৰ মই এটা উঠি চাই আছো চাব হা এইটো চাব গাইস এইটো চাব মাছ বৰ্তমান সোমা নাই এটাও মাছ সোমা নাই বৰ্তমান সোমাব আৰু টাইম হোৱা নাই আহা দিবা লাগব এটা খৰিং দিবা ইয়াত আহা সাহা দিবা লাগব হেনকে খৰিং বাছুঙা এইটো দিয়কচোন এইটো থাকিব পাৰে হয়তো আগৰটা আছে কপালত যদি আছে এইটোত পাই যাব পাৰো এটা হলো মানে ইয়াত যিকিটা নেকি নিচিলা মাছ হয় না এটা ডাঙৰ হয় ন ডাঙৰ কিটা হয় ইয়াত আমি যিকিটা নেকি খালত পাওঁ সেইকিটা নহয় এটা ডাঙৰ ডাঙৰ কিটা হয় একদম পুৰা বগা বগা একদম বুঢ়া আঙুলিতকৈ ডাঙৰ হয় আৰু এইটোত এতিয়া মই চাই লওঁ উঠা 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 নিচে লগা নাই শামুক এটা আছে এইটো শামুক এটা আছে আৰু বাকী আহাত দিলে আমাৰ তো গাইছ নাও উঠিলো একদম বহুত ধুনীয়া লাগিছে কেনেকুৱা লাগিছে মজা লাগা মজা আ গয়া একদম বঢ়িয়া সুপাৰ তো গাইছ আৰু দাদাক একদম ধন্যবাদ জনাইছো যে আমাক যে নাও উঠাইছি তাৰ কাৰণে ধন্যবাদ জনালো অলপ থাকি ললি আৰু অলপ ফুল হয় একদম ঘৰ পালো মানে কি আৰু সবে মানে ব্যস্ত বলা বস্তু এটা থাকে তো আমি আৰু নিমিষতে আহি গলো সেইকাৰণে আৰু দাদাক তো আপোনাক লগ পাই বহুত ভাল লাগিল দেই আৰু আমাক নাও উঠালা তাৰ কাৰণে আৰু বেছি ভাল লাগিল তো আমি প্ৰথম আৰম্ভণিতে দেখা পাইছিলো যে নাওখন উঠিব পাৰিলে ভাল লাগিলে কিন্তু আপুনি আমাৰ মনৰ আশাটো পূৰণ কৰি দিলে তো এটা আপুনি ইয়াতে অহা যোৱা কৰাৰ কাৰণে এইটো অলপ ৰাস্তা হৈ আছে সেইটোৱে কথা ঠিক আছে গাইছ আজিলৈ ভিডিঅ'টো ইমানেই চ' ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি নতুনকৈ চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব তেনেহ'লে নেক্সট ভিডিঅ' লগ পাম বাই বাই